নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। সো বন্ধুসকল, থাম্বনেইলখন চাই নিশ্চয় গম পাইছে কোনটো টপিকত ক'ব ওলাইছোঁ। হয় বন্ধুসকল, যোনবিলাকে অৰুণোদয় পে'মেণ্টটো এতিয়া বৰ্তমানলৈকে পোৱা নাই, চ' পে'মেণ্টটো কেতিয়া পাব আৰু পে'মেণ্টটো এবাৰ 1250 টকা দিব নে 1500 টকা দিব, চ' সবিশেষ তোমালোকে এই ভিডিঅ'টোৰ পৰা চাই গম পাই যাবা। তো ভিডিঅ'টো শেষলৈকে চাব নাপাহৰিব, আৰু যদিহে কিবা প্ৰব্লেম আছে সকলো ডিটেইলছ এই ভিডিঅ'টোৰ পৰা গম পাই যাব। বলক এতিয়া স্ক্ৰীনত দেখাই দিওঁ। এখন হৈছে অফিচিয়েল নটিফিকেশ্যন, যোনটো দেখা পাইছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, যোনটো DBT প্ৰকাৰে হয়। চ' তোমালোকৰ যাৰ ধৰি লওক বেংক একাউণ্টখন বৰ্তমানলৈকে মানে প্ৰব্লেম হৈ আছে, মানে KYC লাগি আছে, আৰু যিহেতু এইকেইমাহ পে'মেণ্ট যিহেতু অৰুণোদয় পে'মেণ্টটো সোমোৱা নাই, চ' সেইকাৰণে বেংক একাউণ্টবিলাক KYC লাগি যাব পাৰে। চ' পোনপ্ৰথমে গৈ নিজৰ বেংক একাউণ্টত গৈ মানে যোনখন মানে ষ্টেট বেংক হওক বা পাঞ্জাৱ নেশ্যনেল হওক, যি বেংকে নহওক, গৈ ধুনীয়াকৈ বেংকত গৈ সেই পাছবুকখন গৈ আপ টু ডেট কৰি বা সুধিব পাৰে KYC লাগি আছে নে নাই। ঠিক আছে, তাৰপিছত এতিয়া বহুতে কনফিউজ হৈ আছে যে পে'মেণ্টটো এতিয়া আমাক কেতিয়া আহিব। চ' পে'মেণ্টটো তোমালোকৰ যোনটো হয়, আপোনালোকৰ মানে যোনটো যিহেতু আজি জুলাই 15 তাৰিখ, যোনটো ফাইনেন্স মিনিষ্টাৰ হয় আমাৰ জয়ন্ত মল্ল বৰুৱা, অফিচিয়েলি যোনটো কনফাৰ্মেশ্যন কৰিছে, মই টুইটটো ধুনীয়াকৈ দি দিম, শ্বেয়াৰ কৰি দিম, তাৰ পৰা চাই তোমালোকে কৰিব পাৰিবা, মানে কনফাৰ্মটো গম পাই যাবা। যিহেতু এইটো আগষ্টৰ 10 তাৰিখৰ পৰা যোনটো অৰুণোদয় পে'মেণ্টটো হয়, চ' মানে আগতে যেনেকৈ দিছিলে সেনেদৰে মানে ৰেগুলাৰ কৰি দিব। চ' এতিয়া তোমালোকে কিছুমানে কনফিউজ হৈ আছে যে আমাক এতিয়া 1250 টকাকৈ পে' কৰিব নে প্লাছ আমাক আৰু 250 টকা পে' কৰিব। চ' এতিয়ালৈকে বৰ্তমান কনফাৰ্ম হোৱা নাই, কিন্তু মানে এটা ধৰক LPG যোনটো এটা ছাবচিডি হয় 250 টকা, সেই ছাবচিডিটো প্লাছ এড কৰি পেলাই মানে 500 টকাকৈ মানে 1500 টকাকৈ প্ৰতি মাহে দিয়া কথা মানে ভাবিছে। আৰু এতিয়া বৰ্তমানলৈকে যদিও এতিয়ালৈকে ধৰি লওক কনফাৰ্ম হোৱা নাই। মই কনফাৰ্ম হ'লে তোমালোকক মই ধুনীয়াকৈ বুজাই দিম। চ' আৰু তোমালোকে এতিয়া মানে আপোনালোকে মানে ধৰি লওক এতিয়া মানে টেনশ্যন কৰিব নালাগে, কাৰণ যিহেতু আগষ্টৰ 10 তাৰিখৰ পৰা অৰুণোদয় পে'মেণ্টবিলাক মানে যিবিলাক স্কিম আছে সকলোৰে মানে গভৰ্ণমেণ্টৰ আৰু অসম গভৰ্ণমেণ্টৰ সকলোবোৰ স্কিম ধৰি লওক পে'মেণ্ট সোমাই যাব। সেইকাৰণে মানে বেংক পাছবুকখন ধুনীয়াকৈ লেনদেন কৰি থাকক। পাছবুকখন যদি কিবা প্ৰব্লেম হৈ আছে বা চেক কৰিব, আৰু যদি আধাৰ লগত লিংক নাই, চ' আধাৰ লগত লিংক কৰি ল'ব। ঠিক আছে, যদি কিবা কনফিউজ হয়, বুজি নোপোৱা, কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব। তো আজি ভিডিঅ' ইমানেই, ধন্যবাদ, জয় অসম।